হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ছেকেণ্ড চেনেল জিন্তু বৰা ভ্লগ। চ' ফ্ৰেণ্ডছ আজি বহুত দিনৰ মূৰত লৈ আহিছোঁ এটা নতুন ভ্লগ মানে এনেই ঘৰত আছিলোঁ লকডাউনৰ সময়ত, যিহেতু এতিয়া আপোনালোকে গম পাই দেশত 4.0 লকডাউন চলি আছে আৰু লকডাউনৰ সময়ত ঘৰত থাকি বৰিং লাগিছিলে। সেইকাৰণে ওচৰৰ দাদা এজনৰ লগতে আমাৰ ঘৰৰ ওচৰৰ পৰা বেছি দূৰ নহয়, খুব বেছি 3 কিলোমিটাৰ দূৰত এখন বিল আছে, বিলৰ পাৰলৈকে ওলাই আহিলোঁ। বিলৰ পৰা কিছুমান সুন্দৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু বিলখন মানে কি হ'ল, আপোনাৰ বনাইছিলে বিলৰ বিভিন্ন ধৰণৰ ঘৰ দুৱাৰ বনাইছে। আপোনালোকে দেখিছে মোৰ বেক চাইডে এই ঘৰ দুৱাৰবোৰ বনাইছিলে, তাৰপিছত মুকলি নকৰিলে। বৰ্তমান এইবোৰ ভগ্নাংশে হৈ গৈছে, বহুতবোৰ ভাগি ছিগি পৰিছে। আপোনালোকক পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আৰু পোনপ্ৰথমে আপুনি যদি মোৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত যোনটো বেল আইকন আছে সেইটো অলপ প্ৰেছ কৰিব, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনাৰ মনলৈ যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। চ' ফ্ৰেণ্ডছ, গতিকে ব'লক দেৰি নকৰি আজি আমাৰ ভিডিঅ'টোৰ ফালে আগবাঢ়ো। অৱস্থা একদম বেয়া। কেতিয়াবাতে আহিলোঁ, মানে যোনজন দাদা লগাইছে, দাদাজনে এটা কভাৰ ছঙৰ শ্বুটিং কৰিছিলে। সেই কভাৰ ছংটো বনাওঁতে অলপ টাইম হৈ গ'ল আৰু ৰ'দ আজি বহুত ৰ'দ ওলাইছিলে, সেইকাৰণে একদম অৱস্থা নাই আৰু। চ' বাকী এইবিলাক অৱস্থা বাদ দিয়ক, ভিডিঅ'টো শেষলৈকে চাই থাকক। চ' ফ্ৰেণ্ডছ, আহি ফাইনেলি আমি পাই গ'লোহি চামগুৰি বিলপাৰ। মই আপোনালোকক লৈ আহিছোঁ চামগুৰি বিলপাৰৰ এটা ঘৰৰ ভিতৰলৈ, এটা ৰুম। একচুৱেলি ঘৰটো আগতে বহুত ভাল আছিলে, নতুন ঘৰ আছিলে, এতিয়া ভাঙি চিঙি এনেকুৱা লেতেৰা লেতেৰি হৈ গ'ল। ইয়াত মানুহে বনোৱা যোনবোৰ মানুহে ঘৰ চৰ বনাইছে সেইবোৰতকৈ প্ৰাকৃতিক পৰিৱেশটো খুব সুন্দৰ, নিৰ্জনজাল পৰিৱেশ। আপোনালোক যদি ইয়ালৈ এবাৰ আহে, দেহ মন ভাল লাগি যাব। আপোনাৰ যদি কিবা বহুত চিন্তা থাকে, ইয়ালৈ আপুনি আহিব পাৰে এবাৰ। বহুত সুন্দৰ পৰিৱেশ। ইয়াত ঘৰটোৰ ভিতৰত অশ্লীল শব্দ, অশ্লীল ছবি আছে যোনবোৰ আপোনালোকক দেখুৱাব নোৱাৰি। এইটো বাথৰুম আছিলে, বাথৰুমৰ অৱস্থা বৰ্তমান এয়া। একচুৱেলি এইটো আছিলে এটা লজ টাইপৰ, মানে লজো তেনেকুৱাকৈ নহয়। আপোনাৰ ইয়াত ৰাতি কোনোবা পৰ্যটক যদি আহে দূৰণিৰ বতৰীয়াৰ পৰা, ইয়াত ৰাতি থাকিব পাৰি। আৰু মই আগলৈ গৈ আছোঁ, গৈ আপোনালোকক সম্পূৰ্ণ চামগুৰি বিলপাৰৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ পৰা যদি মোৰ মোবাইলটো পৰে তেনেহ'লে শেষ, আৰু মই ইয়াৰ পৰা পৰিলে শেষ। বাৰু বাদ বাকী যি আছে যি নাই, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। মই আপোনালোকক সম্পূৰ্ণ দেখুৱাবলৈ চেষ্টা কৰিম। এইখন হ'ল চামগুৰি বিলখন। এইখনে চামগুৰি বিলখন গোটেই চামগুৰি এলেকাটো নহয়, চামগুৰিৰ কিছু অংশ ইউ আকৃতিত আছে। বৰ্তমান চামগুৰি বিলপাৰৰ পৰিৱেশটো লেতেৰা হৈ গ'ল। আৰু আগতে বনমন্ত্ৰী ৰকিবুল হুছেইন ডাঙৰীয়াই
এই বিল পাৰখন বনাইছিলে বহু কোটি টকা খৰচ কৰি। এইটো এটা ঘৰ, এইটো ঘৰটো ৰাতি মানুহ থকা হয়, কিন্তু ঘৰটো ভাগি ছিগি শেষ। মই আপোনালোকক এতিয়া এফালে লৈ আছোঁ, এইটো ছুইমিং পুল। ছুইমিং পুলৰ অৱস্থা বৰ্তমান এয়া লেতেৰা। এইটো ছুইমিং পুলৰ পাৰৰ ঘৰ বহুত লেতেৰা হৈ গ'ল। আৰু ইয়াত এতিয়াও মানুহ নথকা নহয়, ইয়াত 2-3জন মানুহ থাকে। মানে ইয়াত আপোনাৰ জলসিঞ্চন বিভাগৰ এটা পাম্প আছে, মই আপোনালোকক দেখুৱাই আছোঁ। এইটো জলসিঞ্চন বিভাগৰ ইয়াৰ পৰা পানী পৰে, মানে পথাৰত পানী দিয়া হয়। এইটো জলসিঞ্চন মানুহৰ ঘৰটো এইটো ছাইডত আছে। এইটো জলসিঞ্চন মানুহৰ জন থকা ঘৰটো। এইফালে পানী গৈ পেলাই পথাৰলৈ যায়গৈ। খুব সুন্দৰ এটা পৰিৱেশ আছিলে। বৰ্তমান কিছু দুষ্কৃতিকাৰী আৰু মানুহৰ বৰ্তমান ধ্বংস হৈ গৈছে, লেতেৰা হৈ গৈছে। মই আপোনালোকক আৰু এটা ঘৰ দেখুৱাইছোঁ, এইটো এটা ঘৰ। আৰু ব'লক আগলৈ কি দেখা পাওঁ দেখুৱাই থাকোঁ। আৰু ইয়াৰ পৰা বহুত ইয়াত পৰিলে আৰু শেষ। এই ঘৰটোতে থাকে জলসিঞ্চন বিভাগত। চাওক কিমান অকণমানিকা এটা ঘৰ। সেই ঘৰটোতে তেওঁ চাকৰি কৰি আছে। তেওঁ ইয়াতে ৰাতি থাকিবলগীয়া হয়। ইয়াৰ পৰা পানী যায়, এইটো জলসিঞ্চন বিভাগৰ পাম্পটো। এইখনেই চামগুৰি বিলখন। আৰু আগলৈ গৈ থাকোঁ, কিনো দেখা পাওঁ। এইখন শৰাই গেট চামগুৰি বিলপাৰৰ। এটা খুব সুন্দৰ পৰিৱেশ। আপোনালোক যদি আহিব বিচাৰে তেনেহ'লে আহিব পাৰে, কিন্তু আহিব মানে আগতে আপোনালোকৰ ভাল আছিলে আহিবলৈ, ঘৰ চৰবোৰ ভাল আছিলে। কিন্তু এতিয়া আহিলে আপোনালোকে কি দেখা পাব? খুব বেছি লেতেৰা ঘৰবোৰ দেখা পাব, লেতেৰা এটা পৰিৱেশ। মানৱসৃষ্ট পৰিৱেশটো লেতেৰা, কিন্তু প্ৰাকৃতিক পৰিৱেশটো খুব সুন্দৰ পৰিৱেশ। আপোনাৰ এবাৰ অহাৰ পিছত মন চন ভাল লাগি যায় ইয়াত। এইকেইটা আছিলে বাথৰুম। এই বাথৰুমৰ অৱস্থা বৰ্তমান এয়া। এইকেইটাই বাথৰুম অৱস্থা। আৰু এই ঘৰটো আছিলে এটা জিৰণি চৰা। বৰ্তমান জিৰণি চৰা অৱস্থা এয়া। এই ঘৰটো খুব সুন্দৰ এটা জিৰণি চৰা, বহুতো ধুনীয়া ধুনীয়া লোকেশ্যন দেখা পোৱা যায় ইয়াৰ পৰা। বৰ্তমান জিৰণি চৰাটোৰ অৱস্থা চাওক, এয়া ভাগি ছিগি শেষ। জিৰণি চৰা মানে এইটো আপোনাৰ এক চাইডে জিৰণি চৰা আৰু এক চাইডে কেণ্টিন আছিলে। একচুৱেলি জিৰণি চৰা বুলি ক'লেও ভুল হ'ব। আপোনালোকক দেখুৱাইছোঁ, চিচাৰ টিচাৰ ভাঙি অৱস্থা নাই। আৰু ইয়াৰ ছাইডত যোনখন গিল আছিলে সেইখনো ভাঙা। ইয়াৰ মাছমৰীয়াই মাছ মাৰি আছে। কাই মাছ পাইছে নাই? মাছ এটা দিব। ইয়াত দেখিছে। আৰু এই ঘৰটো আপোনালোকে দেখিছে, সেই ঘৰটোৰ পৰা ইয়াত এই বিলখনৰ ওপৰৰ পৰা এইটো মূৰৰ পৰা সিটো মূৰলৈ যাব পাৰি, এনেকৈ ওলমি যাব পাৰি। বৰ্তমান সেইটো কাৰ্যক্ষম নহ'লগৈ। ইয়াক গিল চিল ভাঙি লোহাৰ টিঙৰ বেগ নিলে। সেয়া ৰাতি মদ চদ খাই বৈ ইয়াত পাৰ্টি কৰে, ইয়াত ভাঙি কৰি থৈ গুচি যায়। বৰ লেতেৰা কৰি পেলায় পৰিৱেশটো। আপোনাৰ যদি ইমান দিনা যদি ভাল হৈ থাকিল হয়, পৰিৱেশটো ভাল হৈ থকা হয়, তেনেহ'লে চৰকাৰো কিমান লাভ হ'ল হয়। আপোনালোকে নিজে ভাবক এবাৰ, কিমান ইয়াৰ পৰাতো আপোনালোকে চৰকাৰে কিবা এটা সাহাৰ্য বুজি পালে হয়। আগতে ইয়াত পিকনিক খাবলৈ মানুহ আহে। আৰু এই ঘৰটো আছে এটা ক্ৰিকেট কাউণ্টাৰ আছিলে, ইয়াত ক্ৰিকেট ল'ব পাৰি। আৰু ইয়াত ভাত চাত ইয়াত পেলাই থৈছে। মানুহ থাকে বুলি মই কৈছোঁ আপোনালোকক 2-3জন। ইয়াতে এজন মানুহ শুই আছে। তেওঁক মই ডিষ্টাৰ্ব নিদিলোঁ, ওলাই আহিলোঁ মই মোৰ কাম কৰি। দেখুৱাই দিছোঁ আপোনালোকক ইয়াত এতিয়া যোনটো আগতে টিকেট কাউণ্টাৰ আছিলে, বৰ্তমান টিকেট কাউণ্টাৰৰ অৱস্থা নাই। বৰ্তমান পৰিৱেশটো একো অৱস্থা নাই, জংঘল চংঘল হৈ গ'ল। একচুৱেলি ভূত বাংলা বুলি ক'লেও ভুল নহ'ব, ভূত বাংলাৰ ৰূপ লৈ ল'লে। এইটো আৰু এটা ঘৰলৈ মই আপোনালোকক লৈ আহিছোঁ। আৰু একচুৱেলি এই ঘৰবোৰ কি হয়, স্থানীয় এলেকাৰ ল'ৰাবোৰ আহি ইয়াত মদ ভাং যোৱা আড্ডা মাৰে। ইয়াত যিসমূহ লাইটৰ বৰ্ড চৰ্ড আছিলে চব ভাঙি চিঙি লৈ গ'ল। আপোনালোকে দেখিছে কি লেতেৰা, দেখিছে এনেকুৱা লেতেৰা পৰিৱেশ। মানৱসৃষ্ট পৰিৱেশটো লেতেৰা, কিন্তু প্ৰাকৃতিকভাৱে যোনটো পৰিৱেশ খুব সুন্দৰ এটা পৰিৱেশ। এইখনেই চামগুৰি বিলপাৰ। নিজন জাল, একো আৱাজ নাই। আৰু এয়া ঘৰ চৰ ভাগি অৱস্থা শেষ। কওকচোন, এই বিলপাৰখন যদি আকৌ বনাই দিয়ে তেনেহ'লে ইয়াৰ পৰাতো চৰকাৰৰ সাহাৰ্য পুঁজি কিবা এটাতো লাভ হ'বই, লগতে এই স্থানীয় এলেকাৰ ল'ৰালৰিখিনিও কিছু লাভান্বিত হ'ব। মানে আপোনাৰ ইয়াত কিছু কৰ্মক্ষেত্ৰ মানে চাকৰি ওলাব ইয়াত। ভাল ছিকিউৰিটি হওক বা মেনেজাৰ পোষ্ট হওক বা যিহৰে পোষ্ট নহওক, ছিকিউৰিটি ওলাব, টিকেট কাউণ্টাৰত ওলাব। আৰু এইটো চামগুৰি বিলপাৰলৈ অহা ৰাস্তাটো, এইখনেই চামগুৰি বিলপাৰৰ খুব সুন্দৰ পৰিৱেশ। বিলপাৰৰ সন্মুখত এইখন ৰিজাৰ্ভ, ইয়াত ফুটবল ক্ৰিকেট খেলা হয়।
আপোনালোকক দেখুৱাম বাকীখিনি সকলো ভিডিঅ'টো চাই থাকক। এইটো কি আছিলে বাৰু ষ্টেডিয়াম ক'ত পাম এইবা মই ইয়াত বহোঁ শুনা এংগল মিলোৱা চাবা ৰেল লাইনতে পামগৈ নেকি অ' য়েছ ধুনীয়া এটা সুন্দৰ পৰিৱেশ হা 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 যাবা কেনে আবে গোলা কেনেকে ও মাই ডগস ঐ কাইতে চাইতে ফাইনেলি ৰেল লাইন ফ্ৰেণ্ডছ অৱস্থা একদম নাইকিয়া হৈ গৈছে ভিডিঅ' শ্বুটিং কৰি ইজন এজন আমাৰ ভিডিঅ' শ্বুটিং কৰা মানে কভাৰ চং বনোৱা ইজন গৈ আছে একদম অৱস্থা নাই আৰু দেহৰ একদম পূৰা তামাম ৰ'দ এনেই জাষ্ট ওলাই আহিছিলোঁ এইজনে যাম বহিছে গৈ ভিডিঅ' শ্বুটিং কৰি আমাক মই দেখাইছোঁ ৰ'ব ইজনে আহিছে গৈ ভিডিঅ' শ্বুটিং কৰি আহি মানে কভাৰ চং এটা বনাইছে লিংক মই মোৰ ডেছক্ৰিপশ্যনত দি থ'ম চেনেলটো আপোনালোকে চাব আৰু লগতে ছাবস্ক্ৰাইব কৰিব আৰু কাষত যোনটো বেল আইকন আছে সেইটো অলপ প্ৰেছ কৰি ল'ব ভিডিঅ'বোৰ যদি চাই ভাল পায় তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰিব ভিডিঅ'টো কেতিয়া আহিব ভিডিঅ'টো কাইলৈ ৰাতিপুৱা পাই যাব চবেই কাইলৈ ৰাতিপুৱা জুই আৰু ভালকৈ ভ্লগ বনাব নাজানো তেওঁ চেষ্টা কৰিলোঁ দেখুৱাবলৈ আমাৰ ওচৰতে থকা বিলখন দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ ভিডিঅ'টো চাই ভিডিঅ'টো চাই কেনে পালে জনাব যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষত যোনটো বেল আইকন আছে সেইটোৰ পৰা অলপ প্ৰেছ কৰিব ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে আৰু কি নেক্সট ভিডিঅ'ত নেক্সট টপিকৰ সৈতে আকৌ লগ পাম কেতিয়াবা মানে সোনকালে আকৌ লগ পাম চ' ফ্ৰেণ্ডছ আজিলৈ বাই বাই জয় অসম